15-16 বছৰ আগৰ পৰাই জড়িত হৈ আছোঁ। কম পৰিমাণে বনাইছিলোঁ, যেনে বস্তুটো মানে প্ৰথম আকৃতিটো মই অংগনাবাদী যিখন কেলেণ্ডাৰ, তাত শিশুসকলক যি বুজাব পৰা মানে এইটো ভালুক, এইটো কিবা এনেকুৱা ধৰণৰ কিছুমান মানে বুজাব পৰা হেৰিয়ত মই ভাবিলোঁ এই কিতাপখনৰ নিচিনাকৈ ময়ো এখন ডাঙৰ ছবি বনাই পেলাওঁ। আৰু সেই ছবি এতিয়া উজ্জ্বল হৈ উঠিছে, ৰাইজে আঁকোৱালি লৈছে। আৰু লগতে ভাওনাৰো দুই এটা সামগ্ৰী বনাইছোঁ, ৰাসৰ ভাওনা। আৰু এই শিশুসকলক লৈ পেলাই তাৰমানে মই য'ত যাওঁ শিশুসকলে মোক মানে একদম হেঁচা মাৰি ধৰা বস্তুখিনি চাই ভাল পায়। জীৱ জন্তুত বহুত আছে। এতিয়া এফালৰ পৰা ক'বলৈ গ'লেতো আপোনাৰ পহু, হাতী, গঁড়, ভালুক, চিম্পাঞ্জী, জেব্ৰা, জিৰাফ, ঘোঁৰা, আৰু আমাৰ হনুমান এগৰাকীও বনোৱা হৈছে। তাৰপৰা মৌৰা চৰাই, বক, অসুৰ, সাপ, ফুল, কিছুমান আৰু এটা ঘৰিয়ালো বনাইছোঁ। সেয়াই আৰু বনাবলগীয়া আছে, যে মানে সময় সুবিধা মতে বনাই যাম।